हेलो नमस्कार बंधु बान्धवीসকল মোৰ লগত আছে সঞ্জীৱ নাথ সো আজি এটা খুকিয়া এটা পৰিবেশ আমি দেখা পাইছো মানে আজি যেতিয়া বাগানৰ মাজত অলপ ফ্ৰী সময়ত ওলাই আহিছো সঞ্জীৱ আৰু মই বৰ বেলেগ এটা খুকিয়া এটা অনুভৱ কৰিছো যাতে মানে গছ পুলি ৰোপণ কৰা আছে বাগান খেতি কৰিছে বুলি অকল বাগান খেতিয়ে কৰা নাই ইয়াতে গছ পুলি আছে মাজে মাজে গছ পুলি ৰোপণ কৰিছে এইটো এটা যথেষ্ট ভাল পদক্ষেপ বুলি মই ভাবোঁ ইয়াৰ মাজতে গছ পুলি আছে গছ পুলিটো কাটি দিয়া নাই চক আপোনালোকে এইটো চক এই গছ পুলিবোৰ কাটি দিয়া নাই এই আগফালে আছে আপোনালোক ক'ব ইয়াতে চক গছ পুলি আছে তলত বাগান আছে কিন্তু গছ পুলি আছে খেতিটো ভাল হওক বা নহওক লাগিলে হওক থাকিলে ভাল হ'ব পাৰে নাথাকিলেও ভাল হ'ব পাৰে হ'লেও মানে গছ পুলি তাৰ বিষয়ে অলপ ক'বা নেকি মানে যিমান গছ পুলি হ'ব লাগে আগৰ মানত মানে বহুত গছ পুলি কমি আহিছে মানে এই গছ পুলিবোৰ আমি এতিয়া আকৌ নতুনকৈ এতিয়া মানে গছ পুলি ৰুই মানে ডাঙৰ কৰিবলৈ কেনেকুৱা এটা প্ৰক্ৰিয়া হাতত ল'লে ভাল হ'ব অলপ এনে ক'লে ভাল আৰু এতিয়া গছ পুলিৰ প্ৰক্ৰিয়া বুলি ক'লে প্ৰথমতে আমি সকলো সজাগ হ'ব লাগিব প্ৰকৃতিৰ প্ৰতি এনেকুৱা সজাগ হ'ব লাগিব যিটো সজাগে আপোনালোকৰ জৰিয়তে প্ৰকৃতিৰ উপকাৰ কৰে আৰু প্ৰকৃতিৰ উপকাৰ হ'লেহে মানৱ জীৱনৰ উপকাৰ হ'ব প্ৰথম কথাটো হ'ল সেইটো প্ৰথমতে সকলো সজাগ হ'ব লাগিব সজাগ হ'লেহে সেই সজাগতাইহে প্ৰকৃতিৰ সজাগতা আনিব প্ৰকৃতিৰ প্ৰতি সজাগতা আনিব আৰু প্ৰকৃতিটো সুন্দৰ হ'ব জীয়াই থাকিবলৈ গছ পুলি ৰোপণৰ কথা ক'বলৈ গ'লে গছ পুলি ৰোপণ দিৱসৰ বাহিৰেও পৰিৱেশ দিৱসৰ দিনা বাহিৰেও বেলেগ দিৱস বুলি নহয় বেলেগ দিনতো আপোনালোকে দিৱসৰ দিনাহে যে গছ পুলি ৰুব লাগিব প্ৰতিপালন কৰিব লাগিব তেনেকুৱা নহয় যিকোনো দিনত যিকোনো সময়ত পৰিৱেশ চাই জলবায়ু চাই কোনটো জলবায়ুৰ উপকাৰ হোৱাকৈ পৰিৱেশৰ উপকাৰ হোৱাকৈ গছ পুলি ৰোপণ কৰিব লাগে আৰু ৰোপণ কৰাই নহয় ৰোপণ কৰি তাক প্ৰতিপালন কৰিব লাগে সম্পূৰ্ণ ডাঙৰ দীঘল হোৱালৈ গছ পুলিটো যাতে নষ্ট নহয় তাৰ পৰা নিজে সদায় চোৱা চিতা কৰিব লাগে তেনেকৈ প্ৰকৃতিৰ উপকাৰ হ'ব আৰু গছ গছনি জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব গছ গছনি নাইকিয়া হৈ গ'লে অলৰেডি আপোনালোকে দেখিছে ইতিমধ্যে গছ গছনি কাটি ডিফৰেষ্টেশ্যনৰ নিচিনা হৈ গৈছে যিবিলাক গছ গছনি প্ৰকৃতি নাইকিয়া হৈ গ'লে প্ৰকৃতিৰ যিটো পৰিৱেশটো এটা সুকীয়া পৰিৱেশ প্ৰকৃতিৰ পৰিৱেশটো যিসকল প্ৰকৃতিপ্ৰেমী সেইসকলেহে গম পায় প্ৰকৃতিৰ মাজত যিবিলাকে থাকে কিমান বেয়া লাগে মানে গছেও কান্দে বুলি কয় গতিকে কথাষাৰ নিশ্চয় সঁচা গছ গছনি কাটিলে সিহঁতৰো চকুৰ পানী ওলায় মানুহক মাৰিলে যেনেকৈ মানুহে কষ্ট পায় গছ গছনি কাটিলেও গছ গছনি ডাল এটা কাটিলেও পাত এটা ছিঙিলেও গছ গছনি বহুত কষ্ট পায় গতিকে পৰাপক্ষত ৰোপণ কৰাৰ পাছত তেতিয়াহে গছপুলি ডাঙৰ হ'ব ভাল অক্সিজেন মানুহে লাভ কৰিব আৰু মানুহে এটা সুস্থ পৰিৱেশত জীয়াই থাকিব পাৰিব অলপ বিষয়বস্তুত অলপ দকৈ চিন্তা কৰিব লাগে গছ পুলি নাথাকিলে আমিও নাথাকিম আৰু সকলোৱে যাতে এইটো অলপ গভীৰভাৱে চিন্তা কৰি যাতে গছ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰে আৰু গছ পুলি ৰোপণ কৰি চেল্ফি ল'লে নহ'ব মই ভাবোঁ গছ পুলি ৰোপণ কৰি চেল্ফি ল'লে নহ'ব যেনেকৈ এটা গছ পুলি ৰুই আপুনি চেল্ফি লৈ যেতিয়া দায়িত্ব সামৰে তাতকৈ আপুনি এইটো প্ৰতিপাল কৰি ডাঙৰ কৰাটো যথেষ্ট আপোনাৰ এইটো দায়িত্ব তাকে ভাবোঁ গছ পুলি ৰোৱাটো যিমান ইম্পৰ্টেণ্ট যিমান জৰুৰী বুলি আমি কৈছোঁ যিমান জৰুৰী আমি কোৱা নহয় এইটো আমি ক'বলগীয়া কথাই নহয় সকলোৱে প্ৰত্যক্ষ কৰিছে পৰিৱেশত কিমান এটা ডাঙৰ ক্ষতি হয় গছ গছনি যেতিয়া নাইকিয়া হৈ যায় প্ৰাকৃতিক ভাৰসাম্য নষ্ট হয় লগতে মানে যিটো বাতাৱৰণ থাকে প্ৰকৃতিৰ যিটো বাতাৱৰণ থাকে বাতাৱৰণত আমি আঘাত কৰোঁ গছ গছনি কাটি গতিকে এটা কথা ঠিক কিন্তু আমাৰ যুৱ সমাজ আজিকালি বহুত সজাগ খুব সজাগ গতিকে যুৱ সমাজৰ জৰিয়তে যুৱ সমাজে যেতিয়া কিবা এটা কৰিম বুলি হাতত ল'ব কৰিম বুলি যেতিয়া ভাবিব সফল হ'বই যুৱ সমাজে কৰাৰ কাম সফল হ'বই আৰু যি কাম কৰিব যুৱ সমাজে কৰিম বুলি ভবাৰ পাছত সেই কামত আৰু শুদ্ধ মনে যেতিয়া কৰিব গ'ল অৰিয়েণ্টেড হৈ যেতিয়া কিবা এটা কাম কৰিব লক্ষ্য আগত ৰাখি যেতিয়া কিবা এটা কাম কৰিব সেই কাম সফল হ'বই গতিকে মই ভাবোঁ যুৱ সমাজৰ জৰিয়তে যুৱ সমাজে বেছি গুৰুত্ব দিব লাগে সেইটো যুৱ সমাজ অসমৰ যি যুৱ সমাজ অসমৰ নহয় ভাৰতৰ যিমান আছে যুৱ সমাজ আমি অসমৰ কথা কৈ আছোঁ এতিয়া অসমৰ যি যুৱ সমাজ আছে সেই যুৱ সমাজে বেছি গুৰুত্ব দিব লাগে বহুত সজাগ আজিকালি যুৱ সমাজখন আজিকালিৰ যুৱ সমাজ বহুত সজাগ বহুত আগবঢ়া বহুত এডভান্সড হৈ আছে গতিকে যুৱ সমাজে যেতিয়া গুৰুত্ব দিব
আৰু যুৱ সমাজে দিলেহে বস্তুটো থাকিব নেক্সট প্ৰজন্মলৈ। আমাৰ যিটো জেনেৰেশ্যন আহিব গৈ আছে, আমাৰ জেনেৰেশ্যনলৈ তেতিয়াহে থাকিব ল'ৰা ছোৱালী। আমি যদি এতিয়া নকৰোঁ, নেক্সট জেনেৰেশ্যনৰ কাৰণে, সিহঁতৰ ছাৰ্ভাইভেলৰ কাৰণে, জীয়াই থকাৰ কাৰণে বহুত কষ্ট হ'বগৈ। গছ গছনি যদি এনেকৈ ধ্বংস হৈ গৈ থাকে, আমি যদি এতিয়া গছ ৰোপণ কৰোঁ, এতিয়াৰ পৰা আৰম্ভ কৰোঁ, নেক্সট এখন গ্ৰীণ ৱৰ্ল্ড, যিটো সপোন মানে চক সজাগ কৰি তুলিছে, ঠিক তেনেকৈ আমি অসমতো তেনেকুৱা সজাগতা আনিব হ'ল। গছপুলি ৰোপণৰ জৰিয়তে প্ৰকৃতিৰ ভিতৰত থাকি আচলতে সঁচাই ভাল লাগে। আপোনালোক সকলোৱে যাতে অলপ চিন্তা কৰে, আমি কালি গছপুলি ৰোপণ কৰিলে চেল্ফি নলওঁ, চ' চেল্ফি নোলোৱাকৈ আমি গছপুলি ৰোপণ কৰোঁ আৰু চেষ্টা কৰি আছোঁ নতুন নৱপ্ৰজন্মই এইবোৰ কাম হাতত ল'ব বুলি। তাকে ক'লোঁ, জয় হিন্দ, জয় আই অসম।